নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, যাতে আপুনি মই দিয়া প্ৰতিটো এডুকেশ্যনেল ভিডিঅ' সময়ে সময়ে পাই থাকিব পাৰে। আমি প্ৰায়ে শুনি আহিছোঁ যে জীৱনত কিবা এটা কৰিবলৈ হ'লে আপোনাৰ এটিটিউড বহুত বেছি নিৰ্ভৰ কৰে। কিন্তু ইয়াতে আমি এটিটিউডটোক যদি চিনি নাপাওঁ, বুজি নাপাওঁ, তেনেহ'লে ই আমাক ওলোটাই মুখ ঠেকেচা খুৱাব পাৰে। আপোনালোকে হয়তো বহুত ক্ষেত্ৰত শুনিছে, হয়তো বহুত ক্ষেত্ৰত লোকক কৈছে যে বাহ, হোৱাট এ এটিটিউড, এই মানুহজনৰ বা এই মানুহগৰাকীৰ এটিটিউডটো বহুত বেছি ষ্ট্ৰং। আৰু হয়তো কিছুমানে কৈছে লেভেল নেদেখুৱাবি, এটিটিউড বন্ধ কৰ, এটিটিউড নেদেখুৱাবি মোৰ আগত। কিন্তু আপোনালোকে জানেনে, আমি যিমান মানুহ আছোঁ পৃথিৱীত, প্ৰত্যেকজন মানুহৰ গাত এটিটিউড আছে। এটিটিউড নথকাকৈ কোনো মানুহেই থকা নাই। আপুনিও যদি কিবা এটা আপোনাৰ মনৰ ধাৰণা লৈ আছে, তেনেহ'লে আপুনিও সেইটো এটিটিউডৰ মতে জীয়াই আছে। আচলতে এটিটিউড মানে হৈ গ'ল যিকোনো এটা বস্তু বা যিকোনো এটা ঘটনাৰ ওপৰত আমাৰ যিটো দৃষ্টিভংগী, আমাৰ যিটো ভাৱনা, আমি কি বুলি ভাবিছোঁ, কোনটো দৃষ্টিভংগীৰে আমি বস্তুটো ন'টিছ কৰিছোঁ, সেইটোক কোৱা হয় এটিটিউড। চ' মই প্ৰীতম, মেনেজিং ডাইৰেক্টৰ অফ গাড়ী কেয়াৰ, আৰু আজি আমি কথা পাতিম পজিটিভ এটিটিউড আৰু নেগেটিভ এটিটিউডৰ ডিফাৰেঞ্চ। পজিটিভ এটিটিউডত এনেকুৱা কি থাকে, তাৰ বেচিক্স কি, কেনেবোৰক আমি পজিটিভ এটিটিউড বুলি ক'ব পাৰোঁ, কোনবোৰ এটিটিউডৰ সৈতে আমি আগবাঢ়ি গ'লে জীৱনত ছাকচেছ এচিভ কৰিব পাৰোঁ, আৰু আমি জানিম নেগেটিভ এটিটিউড কোনবোৰ, কেনেবোৰক নেগেটিভ এটিটিউড কোৱা হয়, নেগেটিভ এটিটিউডৰ বেচিক্স কি হয়, কোনবোৰ এটিটিউডৰ সৈতে আমি গৈ থাকিলে জীৱনত আমি মুখ ঠেকেচা খাই পৰাৰ সম্ভাৱনা বহুত বেছি পৰিমাণে থাকে। ইয়াৰ আগতে মই আপোনালোকক কৈয়ে গৈছোঁ যে এটিটিউড কি হয়। কোনো এটা বস্তুৰ প্ৰতি আমাৰ যিটো ৰিয়েকশ্যন হয়, কোনোবা এটা ঘটনাৰ প্ৰতি আমাৰ যিটো ফিলিংছ হয়, আমাৰ যিটো দৃষ্টিভংগী হয়, আমি কোনটো দৃষ্টিৰে সেই বস্তুটোক পৰ্যবেক্ষণ কৰিছোঁ, সেই বস্তুটো দেখাৰ পিছত আমাৰ মনলৈ কেনেকুৱা ধৰণৰ কথা আহিছে, এইবোৰকে কোৱা হয় আপোনাৰ এটিটিউড। পজিটিভ এটিটিউড যিটো হয়, সি আমাৰ মাইণ্ডটোক সদায় পজিটিভিটিৰ ফালৰ পৰা আমাক বস্তুবিলাক দেখুৱাবৰ চেষ্টা কৰে, বা আমি সদায় এটা নিৰ্দিষ্ট দৃষ্টিকোণৰ পৰা বস্তুবিলাক দেখা পাওঁ, যিবিলাকে আমাক জীৱনত আগবাঢ়ি যোৱাত সফল কৰে। উদাহৰণস্বৰূপে আপুনি ধৰি লওক যে এটা ৰুমত এজন মানুহ আছে। সেই মানুহজনে ৰাতিপুৱা শুই উঠি তেওঁৰ ৰুমৰ খিৰিকীখন খুলি দিলে, আৰু খিৰিকীখনত কি আছিল, অলপমান মকৰা জাল লাগি আছিল। কিন্তু খিৰিকীখনৰ অলপমান দূৰত বহুত ধুনীয়া গছ গছনি আছিল, চৰাই চিৰিকটি উৰি ফুৰিছিল। তো আপোনাৰ কথা হৈ গ'ল, আপুনি প্ৰথম শুই উঠি বা সেই মানুহজনে শুই উঠি যেতিয়া খিৰিকীখন খুলিব, তেওঁ কি দেখা পাব? যদি তেওঁ খিৰিকীখন খুলিয়ে, ৰাতিপুৱা শুই উঠি খিৰিকীখন খুলিয়ে তেওঁ যদি সেই মকৰা জালবিলাক প্ৰথমতে চকুত পৰিছে, যদি চকুত মকৰা জালখিনিয়ে দেখা দিছে, তেনেহ'লে তেওঁৰ যিটো দৃষ্টিভংগী, সেইটো নেগেটিভ দৃষ্টিভংগীৰ ভিতৰত পৰে। মানে তেওঁৰ যিটো এটিটিউড হয়, সেইটো নেগেটিভ এটিটিউড হয়। আৰু যদিহে তেওঁ ৰাতিপুৱা শুই উঠিয়ে খিৰিকীখন খুলি দিলে, কিন্তু তেওঁ খিৰিকীখনত লাগি থকা সৰু সৰু মকৰা জালবিলাক দেখা নাপালে, তেওঁ দেখা পালে খিৰিকীখনৰ পৰা অলপ দূৰৈত থকা যিটো দৃশ্য, যিটো নেচাৰেল দৃশ্য হয়, সেইটো দেখা পালে। কিমান ধুনীয়াকৈ গছবিলাক হালিছে, জালিছে, বতাহ মাৰিছে, পখিলা উৰিছে, চৰাই চিৰিকটিবিলাক ইফালৰ পৰা সিফালে গৈছে। তেওঁ ক'ব যে হোৱাট এ মৰ্ণিং, ইমান ধুনীয়া ৰাতিপুৱা গ'ল, ৰাতিপুৱাই শুই উঠি মই বহুত ধুনীয়া দৃশ্য দেখা পালোঁ। তো এইটো হৈ গ'ল পজিটিভ এটিটিউড। কিন্তু যদি তেওঁ ৰাতিপুৱা শুই উঠিয়ে মকৰা জালখিনি দেখি ভুৰভুৰাবলৈ আৰম্ভ কৰি দিয়ে, যে খিৰিকীখন ইমান লেতেৰা, মকৰাৰ জালেৰে ভৰি আছে, চফাই নকৰে নেকি, তেওঁ ৰাতিপুৱা শুই উঠি দেখিবলৈ দুটা বস্তু আছিলে, কিন্তু তেওঁ দেখা কোনটো পালে? তেওঁ সেই মকৰা জালখিনি। মানে এইটো হৈ গ'ল তেওঁৰ নেগেটিভ এটিটিউড। কিন্তু যদিহে আমি জীৱনত কিবা এটা কৰিব বিচাৰোঁ, তেনেহ'লে আমি সদায় পজিটিভ এটিটিউডৰ লগত আগবাঢ়িব লাগিব। এতিয়া কথা হৈ গ'ল, এজন মানুহৰ এটিটিউডটো নেগেটিভ নে পজিটিভ, এইটো কেনেকুৱাবিলাক কথাৰ ওপৰত নিৰ্ভৰ কৰে। এই কথাটোত নিৰ্ভৰ কৰে তেওঁ কেনেকুৱা মানুহৰ লগত আছে, তেওঁ যিখন ঘৰত আছে সেই ঘৰখনৰ মহলটো কেনেকুৱা, সেই ঘৰখনৰ পৰিৱেশটো কেনেকুৱা, তেওঁৰ এডুকেশ্যন লাৰ্ণিং ছিষ্টেমটো কেনেকুৱা, তেওঁ কোনবোৰ মানুহৰ লগত দিনটোৰ বেছিভাগ সময় থাকে। কিন্তু যদিহে তেওঁ
খুব নেগেটিভ মানুহ এখিনিৰ মাজত থাকে, খুব ঠেক জেগা এডোখৰত থাকে, খুব সৰু মানসিকতাৰ মানুহৰ লগত বেছিভাগ সময় পাৰ কৰে, তেনেহ'লে অবভিয়াছলি তেওঁৰ যিটো নেগেটিভিটি এটিটিউড হ'ব এইটো তেওঁৰ গাত দেখিবলৈ পোৱা যাব। কিন্তু যদিহে কোনোবা এজন মানুহে খুব পঢ়া শুনা কৰা মানুহ এখিনিৰ লগত থাকে, নিজে কিবা এটা শিকিবৰ কাৰণে অত্যাধিক বেছি কষ্ট কৰে, চেষ্টা কৰে, তো তেনেকুৱাখিনি মানুহৰ লগত সদায় ভাল হয়, মানে তেওঁলোকৰ সদায় পজিটিভ এটিটিউডৰ লক্ষণবোৰ গাত দেখা যায়। মুঠৰ ওপৰত ক'বলৈ গ'লে নেগেটিভ এটিটিউডৰ যিখিনি মানুহ, এইখিনি সদায় যিকোনো এটা বস্তু যেতিয়া অবজাৰ্ভ কৰিব তাৰ সদায় বেয়া গুণটো দেখি পায়, আৰু যিখিনি পজিটিভ এটিটিউডৰ মানুহ সেইখিনি সদায় ভাল গুণটো দেখি পায়। ফৰ এক্সাম্পল, এজন মানুহৰ গাত 100টা গুণৰ ভিতৰত 99টা ভাল গুণ আছে, অকল এটা বেয়া গুণ আছে। কিন্তু নেগেটিভ এটিটিউডৰ মানুহখিনিয়ে কি কৰিব, তেওঁৰ সেই 99টা ভাল গুণ দেখি নাপায়, তেওঁৰ অকল সেই এটা বেয়া গুণ দেখি পাব আৰু সেইটোকে কৈ থাকিব, এইটো এনেকুৱাহে মানুহটো, ইয়াৰ এই গুণটো বহুত বেয়া, ইয়াৰ এই স্বভাৱটোৱে ইয়াক নষ্ট কৰি দিছে, ইয়াৰ কাৰণে এদিন ধ্বংস হৈ যাব। কিন্তু তেওঁৰ যে বাকী 99টা বহুত ভাল গুণ আছিলে এইটো কিন্তু কেতিয়াও দেখি নাপায়। কিন্তু যিখিনি পজিটিভ এটিটিউডৰ সৈতে আগবাঢ়ি যোৱা মানুহ, তেওঁলোকে আকৌ ওলোটা হৈ যায়। ফৰ এক্সাম্পল, এজন মানুহৰ গাত 99টা অকল বেয়া গুণেই আছে আৰু এটাহে ভাল গুণ আছে। পজিটিভ এটিটিউড থকা মানুহখিনিয়ে সেই 99টা বেয়া গুণৰ এটাও দেখি নাপায়, তেওঁলোকে সেই মানুহজনৰ গাত থকা নিৰ্দিষ্ট অকল এটা ভাল গুণ দেখি পাব আৰু তেওঁৰ পৰা সেইটো আহৰণ কৰিবলৈ চেষ্টা কৰিব। চ' মই আপোনালোকক নেগেটিভ আৰু পজিটিভ এটিটিউডৰ কথাখিনি বুজাই থকাৰ অৰ্থ এইটো হ'ল, যদি আপোনালোকে ভাবিছে যে আপোনাৰ কোনো এটিটিউড নাই, তেনেহ'লে আপুনি ভুল ধাৰণাত আছে, কাৰণ আপোনাৰ এটিটিউড আছে। কোনো মানুহৰে এটিটিউড নথকাকৈ জীয়াই থকাটো সম্ভৱেই নহয়। মই কৈ গৈছোঁ, এটিটিউড মানে কি? আপোনাৰ ধাৰণা, কোনো এটা বস্তুৰ প্ৰতি আপোনাৰ যিটো ফিলিংছ, আপোনাৰ যিটো ৰিয়েকশ্যন, আপোনাৰ যিটো মানে মানসিকতা, এইখিনিকে কোৱা হয় এটিটিউড, বা এইটোকে কোৱা হয় এটিটিউড। আৰু এইটো সকলো মানুহৰে থাকে। কাৰণ ফৰ এক্সাম্পল, ধৰি লওক বৰষুণ দি আছে, তো আপোনাৰ সেই বৰষুণজাকক লৈ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব? যদি ধৰক আপুনি কেনিবা যাবলৈ ওলাইছিলে, তেনেহ'লে সেই বৰষুণজাক দেখি আপোনাৰ খং উঠিব। মই যাবলৈ ওলোৱাৰ সময়তে হয়তো এই বৰষুণজাক দি দিলে আপোনাৰ বহুত খং উঠি যাব। কিন্তু যিজন এজন এলেহুৱা মানুহ ঘৰত শুই ভাল পায়, তেওঁৰ কাৰণে কিন্তু বৰষুণ দিয়াৰ লগে লগে তেওঁ কি ভাবিব যে ৱাহ, এতিয়া কিন্তু শুই ভাল লাগিব। ঠিক যেনেদৰে সেই বৰষুণজাকৰ প্ৰতি আপোনালোক দুইজনৰে সময় সাপেক্ষে আপোনালোকৰ দৃষ্টিভংগী, ফিলিংছ, ৰিয়েকশ্যন এইবিলাক বেলেগ বেলেগ হ'ল, তেনেকৈ প্ৰত্যেকটো ঘটনাৰ প্ৰতি মানুহৰ ৰিয়েকশ্যন, ফিলিংছ, মানসিকতা, দৃষ্টিভংগী এইবিলাক বেলেগ বেলেগ হয়। কিন্তু যিসকল মানুহ নেগেটিভ এটিটিউডৰ মানুহ, তেওঁলোকে জীৱনত বহুত বেছি আগবাঢ়িব নোৱাৰে। হয়তো যেনে তেনে কিবা এটা জব ষ্টাৰ্ট কৰি সেইটো যেনে তেনে কৰি খাই থাকে, নহ'লে সৰু সুৰা এটা বিজনেছ আৰম্ভ কৰে, হয় বন্ধ হৈ যায়, নহ'লে সেই বিজনেছটোতে তেওঁ যেনে তেনে ইনকাম কৰি নিজৰ পেটটো পূৰাব পৰাকৈ এটা ইনকাম কৰি খাই থাকে। কিন্তু যিখিনি পজিটিভ এটিটিউডৰ সৈতে আগবঢ়া মানুহ বা পজিটিভ এটিটিউডৰ মানুহ, তেওঁলোকৰ লগত কি হয়, সম্পূৰ্ণ বেলেগ হৈ যায়। সকলোৱে তেওঁলোকক ভাল পায়, য'তেই যায় তাতে মানুহে তেওঁলোকক আদৰি লয়। যদি কিবা কোম্পানীত জব কৰি থাকে, খুব সোনকালে প্ৰমোশ্যন লয়। বিজনেছ ষ্টাৰ্ট কৰিলেও অতি সোনকালে তেওঁলোকে নিজকে ডেভেলপ কৰিব পাৰে, বিজনেছটো গ্ৰ' কৰাব পাৰে। আৰু এনেকুৱা মানুহবোৰেই গৈ থৈ কোনোবা এটা কোম্পানীৰ CEO হয়গৈ, কোনোবা এটা কোম্পানীৰ চেয়াৰমেন হয়, কোনোবা এটা কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ হয়গৈ। চ' মই আপোনালোকক এই কথাখিনি এইটো কাৰণে জনাই আছোঁ যে যদি আপোনালোকে এই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰি বুজিব পাৰিছে যে আপোনাৰ এটিটিউডটো কেনেকুৱা, নেগেটিভ নে পজিটিভ। কিবা এটা বস্তু দেখিলে আপুনি সদায় আগে বেয়াটো দেখি পায় নে ভালটো দেখি পায়। কিবা ঘটনা এটা যদি হৈ যায়, আপুনি সদায় বেয়া মন্তব্যটো আগে কৰে নে সদায় ভাল মন্তব্যটো কৰে। যেতিয়া কিবা এটা কাম আৰম্ভ কৰিব, আপুনি সদায় তাৰ বেয়া দিশটো চিন্তা কৰে নে সদায় ভাল দিশটো চিন্তা কৰে। তো এইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আপুনি গম পাব আচলতে আপুনি কেনেকুৱা এটিটিউডৰ মানুহ, পজিটিভ নে নেগেটিভ। তো যদি আপুনি এইখিনি কথাৰ ওপৰত গুৰুত্ব দি বুজিব পাৰিছে যে আপুনি বা আপোনাৰ ওচৰত থকা মানুহখিনি বা আপোনাৰ খুব কোনোবা আপোনজন নেগেটিভ এটিটিউডৰ সৈতে আছে, তেনেহ'লে খুব সোনকালে তেওঁলোকক পজিটিভ এটিটিউডৰ সৈতে আগবাঢ়ি যাবলৈ সহায় কৰক। নতুবা যদি আপুনি নিজেও নেগেটিভ এটিটিউডৰ সৈতে গৈ থকা বুলি আজি বুজিব পাৰিছে, তেনেহ'লে আপুনি নিজকে সলনি কৰক। সদায় মন কৰিব, যিকোনো এটা বস্তুৰ যদি বেয়া গুণ থাকে তাৰ ভাল গুণ থাকিবই, আৰু যদি ভাল গুণো থাকে সেই অনুপাতে বেয়া গুণো থাকিব। কিন্তু আপোনাৰ কাম হৈ গ'ল যে সদায় আপুনি যাতে ভাল গুণবোৰ ল'ব পাৰে, কাৰণ তেতিয়াহে আপোনাৰ এটিটিউডটো পজিটিভ হৈ পৰিব আৰু আপুনি পজিটিভ এটিটিউডৰ সৈতে যাব পাৰিব। আৰু পজিটিভ এটিটিউডৰ সৈতে গ'লেহে
আপুনি জীৱনত সুখী হ'ব পাৰিব, সফল হ'ব পাৰিব আৰু যিমানবোৰ বস্তু বিচাৰিছে সেই সকলোবোৰ বস্তু এচিভ কৰিব পাৰিব। সেইবাবে কওঁ যে আপুনি সদায় এনেকুৱা এটা মানসিকতা আপোনাৰ গাত আনিবলৈ চেষ্টা কৰক, যিটো মানসিকতাৰ মানুহক সকলো মানুহে ভাল পায়। মই যেনেকুৱা তেনেকুৱাই, মোক এনেকৈ ভাল পালে পাব, নাপালে নাই, এই মানসিকতাটো দূৰ কৰক। এইটো নেগেটিভিটি মানসিকতাৰ মানুহেহে কৰে। কাৰণ যেতিয়া আপুনি আইনাত চাই নিজকে ধুনীয়া কৰিবলৈ চেষ্টা কৰে, চুলিখিনি কেনেকৈ কাটিলে, কেনেকৈ ফণিয়ালে ভাল লাগিব এইটো চিন্তা কৰে, কোনটো শ্বাৰ্ট পিন্ধিলে বা কোনযোৰ চুৰিদাৰ পিন্ধিলে বা কেনেকুৱা কাপোৰ পিন্ধিলে আপোনাক ভাল লাগিব, এইটো আপোনালোকে আইনাখনত চাই পেলাই থিৰাং কৰে। তাৰ মিনিং কি হ'ল যে আপোনাক ভাল লাগিব লাগে, আপোনাক ধুনীয়া লাগিব লাগে। তাৰপিছত আপোনাৰ যেতিয়া মেণ্টেলিটিৰ কথা আহি যায়, স্বভাৱ চৰিত্ৰৰ কথা আহি যায়, থিংকিঙৰ কথা আহি যায়, তেতিয়া আকৌ আপুনি কিয় কয় যে মই যেনেকুৱা তেনেকুৱাই ঠিক আছে, মোক এনেকৈ কোনোবাই মানিলে মানিব, নামানিলে নাই। য'ত নেকি আপুনি নিজেও সদায় পজিটিভ এটিটিউডৰ মানুহবোৰৰ লগত থাকিবলৈ বিচাৰে, পজিটিভ এটিটিউডৰ মানুহে ভাল পায়। গতিকে আপোনালোকে আজিয়ে সিদ্ধান্ত কৰক যে আপুনি কেনেকুৱা এটা জীৱন বিচাৰিছে। আৰু ভিডিঅ'ৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব যে মোৰ এই আজি যিখিনি কথা শ্বেয়াৰ কৰিলোঁ, এই কথাখিনি জানি আপোনাৰ কিমানখিনি সুবিধা হ'ল। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ যিসমূহ মতামত থাকিব সেইসমূহ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ।